অহাকাইলৈ অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে হিল পিপল কালচাৰেল ফৰাম চমুকৈ SPCFৰ অষ্টম 8th ফাউণ্ডেশ্যন ডে আমি চেলিব্ৰেট কৰিবলৈ গৈ আছোঁ। ইয়াত আমাৰ 26টা জাতি জনগোষ্ঠীৰ বিভিন্ন সংগঠন 26টা জাতি জনগোষ্ঠীৰ সংগঠন মিলি যি আমাৰ SPCFৰ ফেমিলি, গতিকে এই গোটেই সংগঠন জাতি জনগোষ্ঠী কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কালচাৰেল ট্ৰিপসমূহ ইয়াত পাৰ্টিচিপেট কৰিব আৰু এই হিল পিপল কালচাৰেল ফৰামৰ যিটো 8তম প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসটিত সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাংদেৱ ইয়াত উপস্থিত থাকিব, বিধায়কসকল উপস্থিত থাকিব আৰু আমাৰ পদ্মশ্ৰী ধনেশ্বৰ ইংটিকে প্ৰমুখ্য কৰি KCSৰ সন্মানীয় সভাপতি চন্দ্ৰ সিং ক্ৰ ডাঙৰীয়া আৰু বিভিন্ন আমাৰ অৰ্গেনাইজেশ্যনৰ জাতি জনগোষ্ঠীৰ অৰ্গেনাইজেশ্যনৰ অৰ্থাৎ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীসকল তেওঁলোকে উপস্থিত থাকিব। আমি আশা ৰাখিছোঁ যে মানে বিশেষ দিন বুলি ভাবি লৈছোঁ, কিয়নো বুলি ক'লেতো এইটো 26টা জাতি জনজাতিৰ সংগঠন হিল পিপল কালচাৰেল ফৰামৰ অহাকালি মানে আমাৰ বাৰ্থ এনিভাৰ্চাৰী ফাউণ্ডেশ্যন ডে 8th ফাউণ্ডেশ্যন ডে, সেইটোৰ কাৰণে আমি ইয়াত মানে আয়োজন কৰিবলৈ গৈ আছোঁ। সেইটো কাৰণে মই মানে কাৰ্বি আংলংবাসী ৰাইজক মানে আহ্বান কৰিব বিচাৰিছোঁ যে সকলোকে আহক, নিমন্ত্ৰণ কৰিছোঁ আৰু আপোনালোকে যোগদান আমাক যথেষ্ট সহায় সহযোগিতা আশীৰ্বাদ লাগিব আমাৰ এই ফৰামক আৰু আমি আহ্বান কৰিছোঁ যে আপোনালোকক মানে মৰম স্নেহ আমি সদায় আমি বৃহত্তৰ চিন্তা কৰোঁ কাৰ্বি আংলং উন্নতিৰ কাৰণে, এডুকেশ্যন ক্ষেত্ৰতে হওক, জাতি সাংস্কৃতিক কলা ক্ষেত্ৰতে হওক আৰু যাতে যেন আমি ইয়াত বসবাস কৰা জাতি জনজাতি মিলি কিনি শান্তি আমি বজাই ৰাখিম আৰু ব্ৰাদাৰহুডটো আমি সদায় ইউনিটি পিচ আৰু ব্ৰাদাৰহুড আমি বিচাৰিছোঁ থ্ৰু সাংস্কৃতিৰ দ্বাৰা, থ্ৰু কালচাৰ। আমাৰ মটো হিল পিপল কালচাৰেল ফৰামৰ মটো ট্ৰাইব ফৰ ইউনিটি এণ্ড পিচ থ্ৰু কালচাৰ। থেংক ইউ জুঠাই। নমস্কাৰ থাকিল। আমাৰ অহাকালি আমি 8তম যিটো হিল পিপল কালচাৰেল ফৰামৰ প্ৰতিষ্ঠা দিৱসৰ আৰম্ভ কৰিবলৈ কাৰণে আজিৰ পৰা প্ৰস্তুতিত আৰম্ভ কৰিছোঁ আৰু আমি আশা কৰিছোঁ ইয়াতে 26টা জাতি জনগোষ্ঠীয়ে অহাকালি অংশগ্ৰহণ কৰিব। সেইকাৰণে কাৰ্বি আংলং এখন আমাৰে কাৰ্বি আংলং, সকলোৰে কাৰ্বি আংলং বুলি যেতিয়া আমি আৰম্ভ কৰিব, তেতিয়াহ'লে কাৰ্বি আংলং শান্তি আৰু কাৰ্বি আংলঙৰ ঐক্য এই যিটো ভাৱটো আৰু গঢ়ি তুলিব বুলি আমি আশা কৰিছোঁ। সেইকাৰণে আমি হিল পিপল কালচাৰেল ফৰাম যিদিনাখন আমি প্ৰতিষ্ঠা কৰিছোঁ, সেই দিনটো আমি ব্ৰাদাৰহুড হিচাপে চেলিব্ৰেশ্যন কৰিছোঁ, ডে অফ ব্ৰাদাৰহুড হিচাপে। আহক ৰাইজ, আমি বিভিন্ন জাতি জনগোষ্ঠীয়ে ঐক্যভাৱে আৰু কাৰ্বি আংলঙৰ আমি শান্তিভাৱে আমি বসবাস কৰোঁ আৰু কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা আৰু কাৰ্বি আংলঙৰ মূল সমস্যাখিনিত আমি আলাপ আলোচনাৰ মাধ্যমেৰে আৰু একতাৰে আমি সম্ভৱ হ'ব বুলি আমি বিশ্বাস কৰিছোঁ। ধন্যবাদ।